মাষ্টৰনী বাইদেউ। বিকি ও বিকি ও কৈছো ৰ আবে জলদি আনা ঐ তুমি মোক এৰি ক'ত যোৱা মই আহিছো ৰবা Hey you হা Yes মই মাতিছো কিয় ভয় খাইছা নেকি মই এনেকে এন্ট্ৰি মাৰোতে মোৰ মানুহে হয় ভয় কৰিব লগা একো কাৰণ নাই আচ্ছা মানিছো মই দেখাত হিৰণ নিচিনা কিন্তু মই ঘমন নকৰো ৱাও সো কিউট পিছে মোৰ এলেকাত আপোনাৰ দৰে পখিলা ফাৰ্ষ্ট টাইম দেখিলো যে কেছটো কি অ' মাই গড তোমাৰ ইমান ডাঙৰ কথা একচুৱেলি মোৰ ঘৰ ইয়াতেই হয় সৰুৰ পৰাই গুৱাহাটীত পঢ়া শুনা কৰা আৰু এতিয়া পঢ়া শুনা কমপ্লিট কৰি ঘৰত আহিছোঁ আচ্ছা পিছে তোমাৰ নামটো কি গলো গলো কি ভাবি আছা নাই একো ভবা নাই তোমাৰ নামটো কোৱা মোৰ নাম তোমাৰ নাম মোৰ নাম ৰাজদীপ চহৰীয়া
অঁ তুমি দেখাত যিমান মৰম লগা তোমাৰ নামটো তাতকৈও বেছি মৰম লগা ৰ'বা মোৰ তাত তোমাৰ কাৰণে কিবা এটা আছে এইটো লোৱা চকলেট মই এইবোৰ নাখাওঁ কিয় এইবোৰ সৰু পোৱালীয়ে খাই আচ্ছা তুমি মানে ডাঙৰ হৈছা কিয় আপুনি গম পোৱা নাই নেকি নাই পালোঁ এতিয়াহে গম পালোঁ পিছে এই ডাঙৰ ল'ৰাজনৰ ঘৰটো ক'তনো মোৰ ঘৰ অকণমান আগত আচ্ছা পিছে আপুনি ইফালে কলৈ যায় মই এটা টিউশ্যনলৈ যাওঁ মই তোমালোকৰ নিচিনা ল'ৰা ছোৱালীক পঢ়াওঁ অ' আচ্ছা আপুনি মানে মাষ্টৰনী অঁ মইতো পঢ়ি আছো মোকোতো মাষ্টৰনীৰ জৰুৰত হয় শ্বাহৰুখ খান তোমাকো পঢ়াব লাগিব নেকি য়েছ অফক'ৰ্ছ এনেকুৱা পঢ়িলা যেন মাষ্টৰনী থাকিলে কোনে নপঢ়িব আচ্ছা ঠিক আছে কালিৰ পৰা মই তোমাকো পঢ়াম হ'ব এতিয়া মই যাওঁ টিউশ্যনলৈ ঠিক আছে কাইলৈ লগ পাম বাই বাই পইচা ধাৰে নালাগে অলপমান পইচা কি কৰা এই পিংকিতৰ পৰা পইচা আনিছিলোঁ অলপমান ধাৰে কিনে এতিয়া দিব লাগে তাইক তোৰ ছোৱালীৰ পৰা পইচা ধাৰে ল বিপদত পৰিলি আৰু কি পইচা পত্ৰ আনিব লাগিব এটা কাম কৰ মই তোক অপশ্যন দি আছোঁ এইটো হ'ল বিনামূলীয়া এপ অ'পেন কৰিলোঁ আমি এতিয়া আমি ডেমো একাউণ্টটো ৰিয়েল একাউণ্ট বনাম ইনভেষ্টমেণ্টটোত যাম ৰাইজ ইলেকশ্যনে এমাউণ্ট দেখুৱাইছে মই লগালোঁ ৭,০০০ এতিয়া ক'ত লগাম এই আপত লগাই দিলোঁ ইয়াৰ ৭,০০০ দেখিছে না লগাই দিলোঁ এতিয়া এডাল বস্তু আপডাউন কৰিব এয়া চাওঁ মই ১২,৮১০ টকা পাই গ'লোঁ এতিয়া এইবোৰ পইচা কেনেকৈ ওলাম এতিয়া বহুতকেইটা অপশ্যন আছে তো ওলাম এয়া চাওঁ আমি ইয়াতে পে'টিএম এদি ভিজা কাৰ্ডেদি যিহেদি ওলোৱা গোটেই ইউ পি আই চব আছে চবেই পইচা ওলাব পাৰি দেখলি বা বঢ়িয়া আছে অঁ আমাৰ ভিডিঅ'ত ডেছক্ৰিপশ্যনত লিংক দিয়া আছে এতিয়া যাই কিনে ৰেজিষ্টাৰ কৰ আৰু ডেমো ডিপ'জিটত $1,000 বোনাছ পাবি বুজি পাইছা আচ্ছা মোৰ থাকটো মৰি যাব অঁ যা এতিয়া যে ডাউনলোড কৰ যা পিংকিক ধাৰ মাৰা আৰু কাৰোবাক মাৰা তোমাৰ নাম ৰাজদীপ হয়নে অঁ কিন্তু আপুনি মই মায়া কিন্তু আপুনি মোক কেনেকৈ জানে তুমি যোৱাকালি ছোৱালী এজনীৰ লগত চিনাকি হৈছিলানে ছোৱালী অঁ য়েছ তাইয়ে মোক পঠিয়াইছে মানে তাই তোমাক টিউশ্যন কৰোৱাৰ কথা আছিলে তাই এতিয়া আহিব নোৱাৰে কিয় কাৰণ তাইৰ গুৱাহাটীত জব হৈ গ'ল অ' আচ্ছা আৰু এতিয়া তাই যিখিনি ল'ৰা ছোৱালীক পঢ়াইছিলে এতিয়া সকলোকে মই পঢ়াম লগতে তোমাকো বেটা মন মে লাড্ডু ফুটা এজনী গ'লে কি হ'ল আৰু এজনী আহিছে হেই কি ভাবি আছা নাই একো ভবা নাই তেন্তে ব'লা আপুনি আগবাঢ়ক মই গৈ আছোঁ ঠিক আছে হয় মই মাৰো যাওঁ ডিংগাৰ হৈ গৈছে
ओए जाने मान किधर किधर কি আগতে ছোৱালী দেখা নাছিলা নেকি ओए कौन बे तय ইয়ো সোশ্যাল ডিস্টেন্স মেইনটেইন কর একো নাই খুন্দা এ লাগিছে ফিল্মি হোৱাৰ কোনো দৰকাৰ নাই তুমি যোৱা তোমাৰ কামত আৰু আপুনি মোৰ লগত বলক ট্ৰায়েংগল স্কুৱেৰ ট্ৰায়েংগল বুজিলা নহয় এইখিনিয়ে দেই হে মোটু এই কি ভাবি আছা নাই একো ভবা নাই যা পঢ়াত মন দিয়া
ইফালে নহয় ইফালে নাই ইফালে ইফালে এনেকৈ কৰা এইবাৰ ইফালে দিয়া বঢ়িয়া এবাৰ এনেকৈ দিয়া অ'কে দিয়া পেটটো ওলোৱাৰ বাবে মোক মটো বুলি কৈছে তোমালোকৰ মাজৰ ফুটবল কোচাৰ কোন ঐ কি ভেলতি লাগি চাই আছা মই কোচ অ আচ্ছা তুমি মই ফুটবল শিকিম কাৰণ মোৰ পেটটো কমাব লাগে নহলে মোক ক্ৰাছজনীয়ে মোটু বুলি কয় কি হ'ল কিয় হাঁহিছা মোক হিংসা কৰিছা নাই নাই আচ্ছা ঠিক আছে শিকাম কিন্তু এটা চৰ্ত আছে ইয়াতে থকা ৰুল এণ্ড ৰেগুলেশ্যন মানি চলিব লাগিব এইটো কিবা কথা হ'ল নেকি হ'ব দে ঠিক আছে বল দে মাৰা ঐ কি হ'ল কিয় হাৱা ফাটি গ'ল হা খেল 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 ৰাজবীৰ মোক মটো বুলি কৈছিল নহয় অকণমান ফুটবল খেলি কেনে লেভেল দিওঁ ৰ হাই ফুটবল খেলি আছিলে অঁ মই মানে কোচ হয় সৰু ল'ৰা ছোৱালীবোৰক শিকাওঁ ৱাও নাইচ থেংক ইউ আৰু আপুনি আপুনি নহয় তুমি মই তুমি বুলি ক'লেই ভাল পাওঁ আচ্ছা ঠিক আছে তুমি ময়ো ছেইম মানে সৰু ল'ৰা ছোৱালীখিনিক শিকাওঁ ফুটবল নহয় নহয় পঢ়াওঁ অ' আচ্ছা আচ্ছা পিছে ইয়াতে কেনেকৈ মই সেই দুষ্টটোক ইয়াৰ পৰা নিবলৈ আহিছোঁ অঁ মানে পঢ়াই
বচ্চা ৰৈ থাক বচ্চন নহবি হেল্ল' হেই কি কৰি আছা মই টিউশ্যনত আছোঁ বিজি আছা যদি পিছতকৈ কল কৰিম দিয়া নাই নাই ৰ'ব এইখিনি দেখিছা নহয় এইখিনি ভালদৰে চাই লোৱা এইখিনি লিখা হা মই আহি আছোঁ আচ্ছা মই এতিয়া ৰাখোঁ হা মই ঘৰ গৈ ফোন কৰি আছোঁ আচ্ছা ঠিক আছে লিখিলানে তুমি নাই নাই কিয় লিখা নাই বাইদেউ আপোনাক এটা কথা ক'বলগীয়া আছিল কি কথা মানে মই বহুত দিন কম বুলি ভাবি আছিলোঁ কিন্তু ক'ব পৰা নাই কোৱা আকৌ মানে মানে মই আপোনাক বহুত ভাল পাওঁ অঁ সেইটো আকৌ কি ডাঙৰ কথা ময়ো তোমাক ভাল পাওঁ নহয় আপুনি বুজা নাই কি বুজা নাই মই সেইটো ভাল পোৱাৰ কথা কোৱা নাই তেন্তে মই আপোনাক সঁচাকৈ ভাল পাওঁ মানে গাৰ্লফ্ৰেণ্ড বনোৱা কথা কৈছোঁ হোৱাট তুমি পাগল হৈছা নেকি য়েছ আই এম ক্ৰেজি বিকজ অনলি ফৰ ইউ পঢ়া শুনাত মন নাই লিখিব দিলে বাহানা হা ক'ত শিকিছা এইবোৰ তুমি হা ক'তো শিকা নাই নিজে হৈ গৈছে নিজে হৈ গৈছে তোমাৰ মাক মই আজিয়ে চব কমপ্লেইন কৰিম আৰু আজিৰ পৰা মই তোমাক টিউশ্যন নকৰোঁ নাযাবা না প্লিজ আই লাভ ইউ সো মাচ নাযাবা শিট নাযাবা না প্লিজ ঘূৰি আহা প্লিজ
পৰা যদি মোৰ টিউচন কৰা বাইদেউৰ লগত তোমাক কথা পাতা দেখা পাওঁ তেতিয়া তোমাৰ কথা বেয়া আছে তুমি অৰ্নিং বুলিও ভাবা আৰু কিবা বুলিও ভাবা তো তোমাৰ কথা এই বল অঁ সেইটোৱে ল'ৰাজন কিন্তু বহুত সৰু কিন্তু ল'ৰাজনৰ মনটো বহুত ডাঙৰ আমি তাক বুজাব লাগিব এইটোৱে কৰিব লাগিব নহ'লে সি বহুত হাৰ্ড হ'ব তুমি এটা কাম কৰাচোন তুমি আহি যোৱা নেকি আমি গৈ দুয়ে তাক বুজাওঁ ঠিক আছে বাৰু অ'কে অ'কে মই গৈ আছোঁ দিয়া আহা ইয়াক মোৰ কাষৰ পৰা উঠাই নিয়া মোৰ ডিষ্টাৰ্ব হৈ আছে একো নহয় দিয়া তেওঁ আমাৰহে ফ্ৰেণ্ড মই যিকোনো এৰেগাৰৰ লগত ফ্ৰেণ্ডশ্বিপ নকৰোঁ আৰু তোমাক ৱাৰ্নিং দিছিলোঁ নে এইটোক নামাতিবা বুলি নহয় তেখেতৰ গাত একো ভুল নাই মই মাতাৰ কাৰণেহে আহিছে কিয় মাতিব লাগে আপুনি আৰে বাবা তেখেতে তোমাৰ কাৰণে কিবা আনিছে মোক কি পোৱালি বুলি ভাবিছা নেকি এইবোৰ বস্তু দি কেনে যে ইমপ্ৰেছ কৰিব আহিছা নহয় তোমাক পোৱালি বুলি ভবা নাই তোমাক ইমপ্ৰেছ কৰিবও খোজা নাই তোমাক ফ্ৰেণ্ড বুলি ভাবে কাৰণেইতো গাড়ীখন আনিছে একো দৰকাৰ নাই এনেকুৱা ফ্ৰেণ্ডৰ মোক কোনো জৰুৰত নাই এনেকুৱা ফ্ৰেণ্ডবোৰে সাপ হৈ ফুটাব বেজ হৈ জাৰিব আৰু এটা কথা আপুনি ইয়াৰ লগত মাতবোল কৰা মই নিবিচাৰোঁ বিকজ I love you মই তোমাক ভাল পাওঁ আমি সকলোৱে তোমাক ভাল পাওঁ মোক এনেকুৱা ৰাজু ভাল পোৱা নালাগে মোক অনলি আপোনাক লাগে গাৰ্লফ্ৰেণ্ড হিচাপে দ্যাটছ ইট চোৱা বাবা এইবোৰৰ বাবে তোমাৰ উপযুক্ত বয়স হোৱা নাই তোমাৰ বহুত সময় আছে কোনে কৈছে মোৰ সময় হোৱা নাই বুলি তুমি কৈছা নাই নাই মই কোৱা নাই আৰে কোনেও কোৱা নাই তুমি মোৰ কথাটো শুনাচোন চোৱা তোমাৰ বয়স হ'ল 7 বছৰ আৰু মোৰ হ'ল 22 বছৰ গতিকে তোমাতকৈ মই বহুত ডাঙৰ একো নাই আপুনি 15 বছৰ ৰখি দিয়ক তেতিয়া মই আপোনাৰ বয়সত হৈ যাম তেতিয়াতো কোনো প্ৰব্লেম নাই কিয় আহিছাম মোক কি ইনচাল্ট কৰিছাম মই কি ইয়াতে কমেডি কৰি আছো
আৰে তোমাক কোনেও ইনচাল্ট কৰা নাই তুমি মোৰ এইজ পোৱালৈকে মই পঢ়ি হৈ থাকিম তেতিয়াহ'লে কি উপায় পোৱা যায় কিবা এটা ভাব মোৰ তাত কিন্তু এটা আইডিয়া আছে তোমাক আইডিয়া কোনে দিব দিছে আৰে ক'ব দিয়াচোন কিজানি কিবা ভাল আইডিয়াই হয় আচ্ছা কোৱা আচ্ছা গাৰ্ল মানে কি ছোৱালী ফ্ৰেণ্ড মানে কি বন্ধু গাৰ্ল ফ্ৰেণ্ড হ'লনে উম, ছোৱালী বন্ধু উম, ঠিক তেনেদৰে বয় মানে কি ল'ৰা ফ্ৰেণ্ড মানে কি বন্ধু বন্ধু ঠিক তেনেকৈ বয়ফ্ৰেণ্ড হৈ গ'ল এতিয়া তাই মোৰ গাৰ্লফ্ৰেণ্ড হা নহয় কথাৰ কথা কৈছোঁ মানে তাই মোৰ গাৰ্লফ্ৰেণ্ড মই তাইৰ বয়ফ্ৰেণ্ড ঠিক তেনেদৰে তুমি তাইৰ বয়ফ্ৰেণ্ড আৰু তাই তোমাৰ গাৰ্লফ্ৰেণ্ড আমি চবেই লগ লাগি গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড বুজিলা আচ্ছা এইটোকে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড বুলি কয় অঁ ইয়াত আৰু বেলেগ কাহিনী নাই বুজিলা তাৰমানে কি আমি গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড অঁ আমি চবেই গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড আমি গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড আমি গাৰ্লফ্ৰেণ্ড বাপৰে বাপ কিবাকে ৰক্ষা দে তাকে এই অঘাইটোৰ পৰা বাচিলোঁ দে